ভাল পৰামৰ্শ কেতিয়াও কাৰো পচন্দ নহয়। প্ৰসংগ এনেকুৱা এটা দোষা হয় যিটো নেকি সকলোৱে ধ্যান দি শুনিব বিচাৰে। বহুত মানুহ পইচা কম হোৱাৰ কাৰণে বেলেগ বেলেগ আহুৱা মনত ভাবি লয়। যেনেকৈ মই বহুত দুখীয়া হৈ আছোঁ, মই একো কান্দানি সম্পত্তিয়েই পোৱা নাই, সেইকাৰণে জীৱনত একো কৰিব পৰা নোৱাৰা হৈছোঁ। সৰু ঠাইত জন্মগ্ৰহণ কৰিছোঁ, ভাল কোচিঙেই পোৱা নাই, আমাৰ ইয়াত ছিষ্টেমেই বেয়া, ইয়াত একো ধৰণৰ সুবিধাই নাই, এনেকুৱা পৰিস্থিতিত কেনেকৈ আগবাঢ়ি যাম। এই সকলোবোৰ আহুৱা আপুনি মনত ভাবি লৈছে। আপুনি যদি ইচ্ছা কৰি একো কৰিব নোৱাৰিম বুলি ভাবিছে তেন্তে আপোনাৰ তাত 1000ৰ ওপৰত কাৰণ থাকিব, যিকেইটা আপোনাৰ মতে সদায় সত্য লাগিব। যদি এই কথাবোৰ কাৰোবাক ক'ব যায় সিহঁতৰ একো আহে নাযায়, কাৰণ নষ্ট হ'লে কেৱল আৰু কেৱল আপোনাৰহে হ'ব। জীৱনত টকা পইচাৰ অভাৱৰ কাৰণে কিছুমান সৰু সৰু সপোন পূৰণ কৰিব নোৱাৰিব। যেতিয়া টকা পইচা নাথাকিব তেতিয়া মা দেউতাককো সুখী ৰাখিব নোৱাৰিব। পইচা নাথাকিলে নাথাকিব লগৰীয়া, নাথাকিব গাৰ্লফ্ৰেণ্ড, নাথাকিব কোনো মানুহ, থাকিব এটাহে কেৱল মানুহে কোৱা বদনামহে। এটা কথা সদায় মনত ৰাখিব, আপুনি যিমানেই বেয়া হৈ আছে মানুহে আপোনাক কোনেও ভাল নাপায়, কোনেও দেখিব নোৱাৰিব। যেতিয়া আপুনি বহুত টকাৰ মালিক হৈ যাব তেতিয়া সকলো কাৰণে আপুনি প্ৰিয় হৈ যাব। এতিয়া বহুত মানুহে কমেণ্ট কৰিব যে জীৱনত পইচাই সকলো নহয়। বন্ধুসকল, যেতিয়া মাক বাপেকৰ বেমাৰৰ সময়ত ঔষধ কিনিব পইচা পকেটত নাথাকিব না, তেতিয়া আপুনি অনুভৱ কৰিব পাৰিব পইচা কি হয়নো। সফলতা হ'ব খুজিব বিচাৰিলে আপোনাৰ নিজৰ ঘৰতে ইয়াৰ ছায়াছত্ৰ পাই যাব। টিনৰ চালিয়ে ধৰাই আছে যে নিজৰ উদ্দেশ্য উচ্চ ৰাখক, আকাই ধৰাই আছে যে নিজৰ মনক সদায় ঠাণ্ডা কৰি ৰাখক। গৰিয়ে কয় আপোনাৰ প্ৰত্যেক মিনিট বহুত মূল্যৱান হয়। আইনাই ধৰাই আছে কিবা কৰিব হ'লে ইয়াৰ আগতে ভিতৰত কি আছে জাগি চাই লওক। খিৰিকীয়ে কৈ আছে বাহিৰৰ পৃথিৱীত চাওক, কেৱল নিজে বনোৱা পৃথিৱী নাচাব। দৰ্জাই ধৰাই আছে বাহিৰত যাওক আৰু নিজৰ লক্ষ্য প্ৰাপ্ত কৰিব চেষ্টা কৰিব, জোৰ লগাওক। এতিয়াও যদি ভাবি আছে এইবোৰ কথা শুনাতেই ভাল লাগি আছে তেন্তে মনত ৰাখিব, কাৰো একো আহে নাযায় আপোনাৰ জীৱনৰ উদ্দেশ্যনো কি, কাৰো একো আহে নাযায় আপুনি জীৱনত কি কৰিব পাই আছে নে নাই। যেতিয়া নিজৰ অসুবিধাত যুঁজি থাকিব তেতিয়া মানুহে আপোনাৰ তামাচাহে চাই থাকিব। যেতিয়া সফল হৈ যাব মানুহে অকল ৰিজাল্টহে দেখিব, তেতিয়া সফল হোৱাৰ পিছৰ কষ্ট কাৰো চকুত নপৰিব। ভিডিঅ'ৰ শেষত এটা কথাই ক'ব বিচাৰোঁ যে যেতিয়া আকাশৰ ডাৱৰ ভাঙি যায় তেতিয়া বৰষুণ হয়, খেতিত যেতিয়া মাটি ফাটি যায় তেতিয়া ফচলৰ ৰূপ ধাৰণ কৰে, যেতিয়া ফলৰ বীজ ফাটি যায় তেতিয়া নতুন গছৰহে জন্ম হয়। গতিকে যেতিয়া জীৱনত আপুনি ভাঙিব ধৰিছে তেতিয়া ভাবি ল'ব যে আপুনি কিবা উপযোগী আৰু সফলতা পাবলৈ আৰম্ভহে কৰিছে। মই সেইকাৰণে পৰামৰ্শ দি থকা নাই যে মই আপোনাতকৈ বেছি বুদ্ধিজীৱী, মই সেইকাৰণে পৰামৰ্শ দি আছোঁ ভুল আপোনাৰ লগতকৈ বেছি মইহে কৰিছোঁ। যদি মোৰ কথাত একমত আছে তেন্তে আজিৰ পৰা বাহানা বন্ধ কৰি নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিব আৰম্ভ কৰি দিয়ক।